বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে যে মোবাইল কোম্পানীসমূহে তেখেতলোকৰ মোবাইলসমূহৰ পৰা 3.5mm জেক অৰ্থাৎ যিটো ইয়াৰফোন বা হেডফোনৰ পিনটো ভৰাব পৰা যিটো ঠাই সেইটো নাইকিয়া কৰি গৈ আছে, সেইটো আঁতৰ কৰি গৈ আছে। ইয়াৰ কাৰণ কি বাৰু? কি কাৰণে এই কোম্পানীসমূহে হেডফোন জেকটো নাইকিয়া কৰি দিছে? আজি মই আপোনালোকক ইয়াৰ বিষয়ে কিছু কথা ক'ম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিক কোলালৈ। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণভাৱে ক'বলৈ গ'লে কোম্পানীসমূহে এই 3.5mm জেকটো আঁতৰাই দিয়াৰ মূল কাৰণটো হৈছে পইচা। যেতিয়া আপোনালোকে কোনো এটা মোবাইল কিনিবলৈ যাব, তাত যদি 3.5mm জেকটো নাথাকে, তেতিয়াহ'লে আপোনালোকে এক্সট্ৰা ইয়াৰফোনডাল কিনিব লাগিব বা হেডফোনডাল কিনিব লাগিব ব্লুটুথ। তেতিয়া বিভিন্ন কোম্পানীসমূহৰ এক্সট্ৰা প্ৰফিটসমূহ হ'ব। কিন্তু কোম্পানীসমূহে 3.5mm জেকটো আঁতৰাবলৈ কিবা এটাতো কাৰণ দেখাব লাগিব। কোনো কাৰণ নোহোৱাকৈতো আঁতৰাই দিব নোৱাৰে। তেতিয়া সেই কাৰণ দেখাবলৈ কোম্পানীসমূহে কয় যে কিমান কি পাৰ্টছ লাগি থাকে মোবাইলটোত। সেই যিটো হেডফোন জেক 3.5mm হেডফোন জেকটোৱে বহুত ঠাই আৱৰি থাকে মোবাইলটোত আৰু তাৰ বাবে অসুবিধাৰ সন্মুখীন হয়। যেতিয়া সেই 3.5mm জেকটো আঁতৰাই দিয়া হয়, তেতিয়া মোবাইলটোত বাকী যিমানবোৰ পাৰ্টছ আছে সেই পাৰ্টছবোৰ বহুৱাবলৈ সুবিধা হয়। প্লেচমেণ্টটো কৰিবলৈ ভাল হয় মোবাইলটোৰ পাৰ্টছবিলাকৰ। তেতিয়া মোবাইলটো শ্লিম বনাব পাৰি, পাতলা বনাব পাৰি আৰু দেখাটো ভাল হয় তেতিয়া মোবাইলটো। ইয়াৰ লগতে যিবোৰ মোবাইল ৱাটাৰপ্ৰুফ বনোৱা হয়, সেইবোৰ মোবাইলত যদি 3.5mm জেকটো থাকে, তেতিয়াহ'লে সেইটো ৱাটাৰপ্ৰুফ বনোৱাত অকণমান কঠিন হয় আৰু তাৰ লগে লগে খৰচটোও বাঢ়ি গৈ থাকে আৰু ইয়াৰ লগতে দামটোও বাঢ়ি যায়। তেনেকুৱা ক্ষেত্ৰত অসুবিধা হয়। যদি ৱাটাৰপ্ৰুফ কৰোঁতে 3.5mm জেকটো আঁতৰাই দিয়া হয়, তেতিয়া কোম্পানীসমূহৰ ৱাটাৰপ্ৰুফ কৰাত সুবিধা হয়, সহজ হয়, তেতিয়া আৰু খৰচটোও কমি যায়। কিন্তু সকলোৱে কয় যে অন্য কোম্পানীসমূহে এপল কোম্পানীৰ কপি কৰি আছে। আচলতে সকলো কোম্পানীয়ে 3.5mm জেকটো আঁতৰাই দিয়াৰ মেইন মূল কাৰণ হ'ল পইচা। পইচাৰ কাৰণে সকলো কোম্পানীয়ে এই 3.5mm জেকটো আঁতৰ কৰি গৈ আছে। আপুনি কোনটো ছিষ্টেম ব্যৱহাৰ কৰি আছে আৰু কোনটো ছিষ্টেম ভাল পায় কমেণ্ট কৰি জনাব। 3.5mm নে ব্লুটুথ? যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।